Oh, hello. হাই এই ৰাতিপুৱাৰ পৰা মোবাইলটোকে চাই আছে যে কিনো কৰোঁ কাম বন নাই নেকি আজি কাম বন নাই মোৰ আজি তেতিয়াহ'লে বলকচোন মোকে থৈ আহক এই নাই মই এইবিলাক নোৱাৰোঁ মোৰ আজি কাম বন নাই মই কিবা এটা চাই আছোঁ কাম বন নাই বুলি মোবাইলটোকে চাই থাকিব নেকি কাম বন নাই মানে সেই কাম বন নাই মোৰ বাহিৰত একো কাম বন নাই সেইকাৰণে মোবাইলত কিবা এটা জ্ঞান চাই আছোঁ আপুনি কি মোবাইলটোকে চাই থাকিব আজি আৰু মোবাইলটোতে চাব লগা আছে মোবাইলটো চাগে ভাবিছে দেই কাৰ পাল্লাত পৰিলো মই এই বেটাৰী শেষ নোহোৱালৈকে আজি নেৰে তাৰমান তেৰি মই কৈছোঁ যে মোৰ আজি কাম বন মই এতিয়া ক'ৰবাত বাটে ঘাটে ঘূৰি ফুৰিলেই হ'ব মই না ইলেকশ্যন খেলিছোঁ না ক'ৰবাত মই টেণ্ডাৰ মাৰিছোঁ মোৰ কি কাম আছে মই ভাই এনেকৈ শান্তিত আছোঁ মোক কিয় ডিষ্টাৰ্ব কৰিছে মইতো তোমাক ডিষ্টাৰ্ব কৰা নাই বলকচোন মোকে থৈ আহক নাই মই কৈছোঁ মই নাযাওঁ আজি বলকচোন থৈ আহক কিনো হ'ব মই নাযাওঁ আজি অকণমান মোবাইলটো নাচালে একো নহয় নে বলক মই কিবা এটা লাগি আছোঁ ভাই মই কিবা এটা চাই আছোঁ মইতো একো মই কিবা ফকতীয়া বস্তু চাইছোঁ নেকি মই কিবা এটা জ্ঞানৰ বস্তু চাই আছোঁ তুমি যোৱা মোবাইলটোৰ কাৰণে মানে বুজালেও বুজি নাপায় शाबाश बेटा बहुत बढ़िया मुन्ना মানে শান্তিত থকাটোও নিবিচাৰে অ সঁচাই দে A few moments later. দৰ্জা চজা এনেকে ধুবাং বাংকে খুলি পৰিচয় পেলাই মোবাইলকে চাই আছে হেৰ' মই মিটিঙত অক্তগাল মহিলাক বুজাই থৈ আহিলোঁ কিন্তু এই মোবাইল চোৱা সমস্যাটো মই কিন্তু সমাধান কৰিব নোৱাৰিলোঁ দেই এই কাম এটাকে কৰোঁ নেকি এই লোন এটা লৈ মোবাইল চোৱা কম্পিটিশ্যন এখন পাতোঁ ৰহ প্ৰাইজটো ঘৰতে থাকিব বুজাই থাকিলেও বুজি নাপায় হেৰ' কাম নাথাকিলে বুলি তোমাৰ দিনটো মোবাইলটোকে চাই থাকেনে মানুহে চাহ একাপকে খাওঁ এডালক বকি বকি মাথাটো বিষাই গ'লগৈ কিমান গাল বাচন তাৰমানে দিনটো খাইছে আৰু বাচনবোৰ ইয়াত দমাইছে জাবৰখিনিও দিনটোত নেপেলালে হেৰ' ৰাতিপুৱাই ক'লো বোলো জাবৰখিনি পেলাই থৈ আহকচোন ৰ'বাচোন ৰ'বা পেলামগে এই ইম্পৰ্টেণ্ট কিবা এটা চাই আছো মোবাইলত গোটেই দিনটো ইম্পৰ্টেণ্ট চাই থাকোঁতেই গ'ল মুঠতে ৰহ আজি তাক মই খুৱাম ভালকে নিজে আকৌ কিয় নাখাম গাখীৰে ঠিকছে খাই ল'ম দেখাই আছো বাপেকে তাক लेकिन ये साला कर क्या रहा है यहाँ पे হাজি কাচি বাদুলি ক'লে ওলালে বা অলপ খোজকাঢ়ি আহোঁ দিনটো ঘৰত থাকিলোঁ যে বৰ ভাল কথা দেই অকণমান দেহাটো লৰচৰ কৰিব লাগে আকৌ পিছে এটা কথা কিবা মই যে এনেকে বহি আছো এতিয়া অলপ পিছতে কিন্তু মই ইয়াত এনেকে পৰি দিম আৰু ৰাতিপুৱাহে উঠিম ফ্ৰিজত চব্জি তব্জি নাই নেকি আছে সেইবোৰ কিন্তু কেৰাহীলে বা চৰুলে নাযায় আৰু কিয় বা মানে মোৰ গাটো একেবাৰে বেয়া মোৰ দেহ বেয়া মন বেয়া গা বেয়া চব বেয়া পাকঘৰলৈ গৈছে যদি কমকে নবনাব আকৌ লাগিলে অকণমান বেছিয়ে হওক কমকে হলে আকৌ দিগদাৰ হ'ব ৰাতি তুমি সঁচাকে নোখোৱা নে কি মই কৈছো যে মই বনাব নোৱাৰো তেৰি বনোৱাৰ কথা সোধা নাই তুমি খাবানে নোখোৱা সেইটোকেতো কৈ আছো দেখোন নবনা মানে নাখাও আৰু তেনেহ'লে হেৰি কৰোঁ মই আৰু অকলে কি বনাই খাম মই অৰ্ডাৰ দিওঁ বুলি আপুনি যে আনিছিলে সেইদিনাখন যে গেষ্ট্ৰিকৰ টেবলেটটো যে বেলেগ কাম কৰিছে কিন্তু দেই লগে লগে কাম কৰিছে আকৌ ভাল পাইছা নেকি এতিয়া আকৌ গাটো ভাল লাগিছে ভাল লাগি ঠিকে আছে কি অৰ্ডাৰ দিব লৈছে ন নাই অৰ্ডাৰ চৰ্ডাৰ বন্ধ হৈ গ'ল আৰু তাৰমানে হেৰি হ'ল ডক্তৰেতো এইবিলাক বাহিৰৰ বস্তু খাবলৈ মানা কৰিছে এটা কাম কৰা নহয় ডাক্তৰে মোক কৈছে বোলে হেৰি খালী পেটে কেতিয়াও নহ'ব মোৰ কথাটো পাহৰি গৈছে সেইকাৰণে টেবলেটটো খাই ঠিক আছে খালী পেটে খাব শুব নালাগেতো যোৱা কিটচেনত যোৱা ভাত ৰান্ধি বনোৱা ধুনীয়াকে গৰম ভাত খাম যোৱা अलग ही लेवल का बंदा था নিজে হলে অৰ্ডাৰ দি খাম বুলি কৈছিলে এতিয়া মই খাম বুলি কোৱাৰ লগে লগে এই মানুহটা বেমাৰ বুলি কৈ থাকিলেও একো বুজাই ক'লেও বুজি নাপায় দেখোন